নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল আসাম বিজনেছ ইনফোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাম এখন শাল গছৰ বাগান। আপোনালোকে জানেই নতুন বছৰ, সেয়েহে আমি পহুমৰা নদীৰ ওচৰত কিছু ঠাইত ফুৰিবলৈ আহোঁতে এইখন বাগান চকুত পৰিল। সেয়েহে আমি এই বাগানখনৰ বিষয়ে কিছু তথ্য দিবলৈ চেষ্টা কৰিম আপোনালোকক। দেখিছে শাল গছ, এইডাল আপোনাৰ প্ৰায় মালয়েছিয়ান শাল। এইডাল এইবিলাক ইয়াৰ কাঠটো অত্যন্ত টান। সেইবিলাক আপোনালোকে দেখিছে, ইয়াৰ যিটো বাকলি সেইবিলাক ফাটি ফাটি যায় এইবিলাক। আৰু ইয়াৰ বাকলিৰ পৰা আমি শাল ধুনাও তৈয়াৰ কৰোঁ। শাল ধুনা ইয়াৰ বাকলিৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ গ্ৰথটো বহুত ভাল হৈছে, কাৰণ মাটিটো ভাল, ইয়াৰ নদীৰ পাৰৰ মাটি। আৰু আমাৰ ইয়াৰ ওচৰৰ মানুহৰ পৰা গম পাইছোঁ যে ইয়াৰ প্ৰায় 6-7 বছৰমান হৈছে গছডালৰ প্ৰায় বয়স। গছবোৰৰ আপোনাৰ এইডাল গ্ৰথ ভাল হৈছে। এইডালৰ ডিষ্টেঞ্চটো যিহেতু ভাল হৈছে, গ্ৰথ প্ৰায় আগত এইডালৰ বস্তু ভাল হৈছে। দেখিছে দেখিছে সেইপিনে আমাৰ পহুমৰা নদী, ইয়াত বানপানী হয় প্ৰতি বছৰে। গছবোৰ প্ৰায় ইয়াত দেখিছে, চিন আছে আপোনাৰ, পানী উঠে ইয়াত এইখিনিমানলৈকে। তো সেইটো মৰি নাযায় মানে। এইটো হ'ল মালয়েছিয়ান আৰু শাল যিটো, আৰু বিশেষত্ব এইটো পানী উঠিলেও মৰি নাযায়। আৰু প্ৰায় 20 বছৰমান বয়সত ইয়াক প্ৰায় কাটিব পৰা হয়। এইডাল গছ প্ৰায় 6-7 বছৰ পুৰণি। এইডালৰ প্ৰায় ওখটো প্ৰায় আপোনাৰ 40 ফুটমান হৈছে। আৰু যিটো ইয়াৰ পৰিধি, সেইটো বহলটো প্ৰায় 1 ফুটৰ বেছি হৈছে। আপোনালোকে দেখিছে 1 ফুটৰ বেছি হৈছে। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।